পইচা কিবা এটা মেনেজ কৰিব লাগিব। আপোনাৰ কিডনি এটা দিব, আমাৰ দুটা দিম, দুইকে পালেও 6 লাখ টকা, বাকী 9 লাখ টকা ক'ত ডকাইতি কৰিব? মই বাৰু হেল্প কৰিব পাৰোঁ। দিয়কচোন কিমান দিব কওক? মই টকা 2000 দিব পাৰিম। 9 লাখ টকা 2000 মই কাৰ ঘটিটো কৰিম? সেইবোৰ মই একো নাজানো। মই বাইদেউ গোৱৰ দি থৈ আহিছো মাটিখিনি আমি কিনিম বুলি। মুঠতে কি মেনেজ কৰক সোনকালে। কি কৰিম মই? মানে বাকীখিনি তুমি মেনেজ কৰা, মই বাৰু টকা 2000 দিম বাৰু। চাহঁতৰ চোফাবিলাক বহু কোমল ন? তই এতিয়া খচালি খুৰাক এটা ভাঙি পেলা নিজৰ বুলি। এই যা চাৰক মাত। হ'ব মাতি আছো। আকে যা। আপুনি ইমান দিন ক'ত গৈছিলে হে? এই সেইবিলাক বহুত ডাঙৰ হিষ্ট্ৰী হে, পাছত শুনিবি যা। বহুত ডাঙৰ হিষ্ট্ৰী? হিষ্ট্ৰী মানেনো কি আছে? মই মানে বাতি চালনা চেম্বাৰ এটা খুলি ললো নিজৰ বুলি। চেম্বাৰ খুলি লৈছে? চেম্বাৰ মানেনো কি আছে হে? একে ঠকাহে দিম হে। শুন তেতিয়াহ'লে, মই যে এপা গলো, তাৰপিছতেতো আৰম্ভ বাতি চালনা। 5 দিন একেলগে কাম কৰিছো বুজিছ। ঐ তহঁত ইয়াত পালিহি যে? চামৰ ৰিজাল্টৰ কাৰণে আহিছিলো। তৃষ্ণা ৰৈ আছে যে। কোন তৃষ্ণা হে? ছাৰৰ বাইদেউ। মই তৃষ্ণাক কি বুলি কওঁ নিজৰ বুলি? ছাৰ ছাৰ মই অকণ বাহিৰতে বহো ছাৰ। ছাৰ মাই ডগ যি অকমে আকেইজা নেলুটো ধুইছে মই একে উকা হাঁহটোলে মনত পৰি গৈছে অ। আকেইজা এতিয়া চাগে বখলিয়াই পেলাইছে আৰু। ছাৰ মোক ক্ষমা কৰক, মই আপোনাৰ ভৰিতে ধৰিছো নিজৰ বুলি। পাগলামি কৰিব আহিছ মোৰ লগত? ছাৰ আপোনাৰ অৱস্থাটো দেখি মোৰ সহ্য নহয় কাৰণেহে। কি হৈছে মোৰ অৱস্থা? কি হৈছে? মানে ছাৰ আপুনি নিজে ভাত বনায়, নিজে চাহ বনায়, মোৰ একো সহ্য নহয় নিজৰ বুলি। মৰি মোক ভাঙি দিম তোৰ। ছাৰ ৰামে কিন্তু লক্ষ্মণক তেনেকে কোৱা নাছিলে। কি হ'ল? মই এতিয়া কি কৰিম ছাৰ? পাগলামি এৰ আৰু এই জলমটো বাদ দে। হ'ব ছাৰ, মই তেতিয়াহ'লে কি পিন্ধিম? কি পিন্ধ মই নাজানো। যেতিয়ালৈকে তোৰ এই জলম আৰু পাগলামি বিলাক নকমাও, তেতিয়ালৈকে তই থানাত ভৰি নিদিবি, বুজিলে? এই কথা বল। ছাৰ মুঠিটো অকণ তোৰ ছাৰ দুখ পাইছো ছাৰ।